हेलो फ्रेंड्स पुनर्बार आपनालोকক स्वागतम जनाइছো DSS FW DME DSS পৰা যেটো মেৰিট লিষ্ট আহি গল আপোনালোকে মেৰিট লিষ্ট কেনেকৈ চেক কৰিব আপোনালোকে এই ভিডিওৰ জৰিয়তে জানিব পাৰিব আপোনালোকে চাব পাৰে ইয়াত ANM ৰ পোষ্টৰ কাৰণে আপোনাৰ মেৰিট লিষ্ট দিয়া হৈছে আৰু আপুনি স্ক্ৰল ডাউন কৰি তললৈ আহিলে আপুনি কোনটো পোষ্টৰ কাৰণে আপুনি এক্সাম দিছিল সেই সমূহ পোষ্ট আপুনি স্ক্ৰল ডাউন কৰিলে তললৈ দেখা পাব স্ক্ৰল ডাউন কৰি তললৈ আহিলে আপুনি চাব পাৰিব ICU টেকনিচিয়ানৰ কাৰণে মেৰিট লিষ্ট দিয়া হৈছে আপুনি চাব পাৰে তাৰ পিছত আপুনি চাব পাৰে OT টেকনিচিয়ানৰ কাৰণে আছে আপুনি যিবোৰ টেকনিক্যাল পোষ্টৰ কাৰণে আছিল সকলোবোৰ পোষ্টৰ মেৰিট লিষ্ট চাব পাৰিব আৰ্টিষ্ট এসিস্ট্যান্ট ফিজিওথেৰাপিষ্ট আছে তাৰ পিছত আপোনাৰ ফিজিওথেৰাপিষ্ট আছে তাৰ পিছত আপোনাৰ বয়লাৰ অপাৰেটৰ আছে কাৰ্পেণ্টৰ আছে আৰু ড্ৰেছাৰৰ আছে ইলেক্ট্ৰিচিয়ান আছে সকলোসমূহ আপুনি চাব পাৰিব মডেলাৰ আছে ফটোগ্ৰাফাৰ আছে আপুনি চাব পাৰে ষ্টাফ নাৰ্ছৰ দিয়া আছে ষ্টাফ নাৰ্ছৰ আপুনি মেৰিট লিষ্ট চাব পাৰে এনেকৈ আপুনি স্ক্ৰল ডাউন কৰি আহিলে চাব পাৰিব আপুনি যদি এনেকৈ ৰোল নম্বৰটো বিচাৰি নাপায় তেতিয়াহ'লে আপুনি ইয়াত সাৰ্চত আপুনি ইয়াত সাৰ্চ কৰি দিব আপুনি এনেকৈ যদি সাৰ্চ কৰি দিয়ে তেতিয়াহ'লে আপুনি ৰোল নম্বৰবোৰ আপুনি সহজতে পাই যাব এনেকৈ আপুনি সাৰ্চ কৰি দিব যদি আপোনাৰ ইয়াৰ লগত আপোনাৰ যদি মিসম্যাচ দেখাই দিয়ে আপুনি যদি নাই তেতিয়াহ'লে আপোনাৰ ইয়াত ৰোল নম্বৰ নাই আৰু নহলে আপুনি ডাইৰেক্ট চাব পাৰিব যেনেকৈ ষ্টাফ নাৰ্ছৰ আপুনি ষ্টাফ নাৰ্ছৰ কাৰণে দিছিল আপুনি ষ্টাফ নাৰ্ছৰ সেকশনত আপুনি চাব আৰু লিংকটো মই ভিডিঅ ডেসক্ৰিপচনত দি দিম যেটো লিংকৰ পৰা আপুনি অতি সহজতে আপুনি PDF ফাইলটো আপুনি ডাউনলোড কৰিব পাৰিব আৰু ভিডিঅটো যিমান পাৰে আপোনাৰ বন্ধু-বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলে PDF টো ডাউনলোড কৰি নিজৰ ৰোল নম্বৰবোৰ চাব পাৰে থ্যাংক ইউ